প্ৰাৰ্থিত্ব বিচাৰিছে বিপৰীত দলৰ পৰা। হয়, মই আবেদন পত্ৰ দাখিল কৰিছোঁ। যদি হাগ্ৰামা ছাৰে মোক এইখিনি সুবিধাটো দিয়ে, আমাৰ BTC অঞ্চলত কুৰেশ্বৰ সমষ্টিত কাম কৰি যাবৰ কাৰণে, আগবাঢ়িবৰ কাৰণে, সকলো আমাৰ ৰাইজৰ কাম ভালদৰে কৰিবৰ কাৰণে মই এইখিনি কৰি যাম বুলি মই বিশ্বাস দিছোঁ। কিমান আশাবাদী টিকেট পোৱাৰ? খুবেই আশাবাদী, আৰু যদি ৰাইজে বিচাৰে তেতিয়াহ'লে আৰু বেছি ভাল হ'ব, কাৰণ নিজেও কিছুমান কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰি। ৰাইজেও সেইখিনি মোক ছাপোৰ্টটো দিলে খুব বেছি ভাল হয়। সকলোৰে মই কাম কৰি যাম। যদি টিকেট নাপায় আপুনি বিৰোধী কৰিব নেকি? তেনেকুৱা একো নকৰোঁ, মই বিৰোধী কাম একো নকৰোঁ, তেনেকুৱা একো নকৰোঁ। ছাৰ মহোদয়ে যি বিচাৰে, যিটো ভাল ভাবে সেইটোৱে যাতে। মই এতিয়ালৈকে তেনেকৈ গম নাপাওঁ, বিশেষ তেনেকৈ ছ'চিয়েল মিডিয়াও খুব তেনেকৈ চাই থকা নহয়। মই নিজৰ কাম নিজে কৰি গৈছোঁ। আজি হিৰিম্বা হালাবাৰী বাথৌ পৰ্ব অনুষ্ঠানত আজি 12তম গোথাৰ বাথৌ উদযাপনত মই আজি উপস্থিত হওঁ। লগতে আমাৰ কেবিনেট মিনিষ্টাৰ মাননীয় শ্ৰীযুত চৰণ বড়ো ডাঙৰীয়া তেখেতো উপস্থিত হয়। আজিৰ এই অনুষ্ঠানটোত উপস্থিত হৈ মোৰ খুব ভাল লাগিছে। আমাৰ আজি বাথৌ ধৰ্মৰ যোৱা 26 তাৰিখৰ পৰা ইয়াতে ঠাইগিৰখাৰী চক তামুলপুৰ জিলা অঞ্চলত অনুষ্ঠিত হৈ আছিলে। আজি 6 দিন ধৰি ইয়াতে উদযাপন হৈ আছিলে। খুব ভাল লাগিছে, আৰু মোৰ বাথৌ ওচৰত মই এইটোৱে কামনা কৰিম যে সকলো আমাৰ পৰিয়াল, সকলো আমাৰ যিখিনি আমাৰ জনসংখ্যা BTC অঞ্চলবাসী সুকামনাৰে মংগলভাৱে সকলো ভালদৰে সুস্বাস্থ্য ভালদৰে কাম কৰি আগবাঢ়ি যাব পাৰে। আৰু ময়ো যিহেতু মই আইনৰ লগত জড়িত, মই এগৰাকী এডভকেট হয়, অধিবক্তা গুৱাহাটী হাইকোৰ্টৰ, আৰু চেণ্ট্ৰেল ইউথৰ PPF চেণ্ট্ৰেল ইউথৰ মই ছেক্ৰেটাৰীও হয়, অন্যতম সম্পাদিকা। গতিকে মই সকলো মোৰ এইখিনি ঈশ্বৰে মোকো শক্তি দিয়ক, আৰু ৰাইজে সঁহাৰি মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। তেনেকৈ সকলো ভগৱানৰ ওচৰত মোৰ কামনা থাকিলে।